বুহিডিংটো ইয়াত জাষ্ট আধা কিলোমিটাৰ আগত বুহিডিং আছে সেইখনৰ পানী এই মানে তাত এটা ৰিং বান্ধ আছিলে ৰিং বান্ধটো এতিয়া মোৰ দুজেগাত ভাঙি দিলে দুজেগাত ভাঙাৰ কাৰণে এইটো অৱস্থা এতিয়া এই এলেকাটো নৰ্মেলি পানী কি থাকে ইয়াতকৈ কম থাকে ইয়াতকৈ আৰু 4-5 ফুট কম পানী এবাৰ হাইট পানী পানীটো বাৰিষা পানী হয় প্ৰায় মানুহ তলযোৱা জেগাই জেগাই মানুহ ইমান ঘৰ ডুবাকৈ পানী নহয় এইটো এতিয়া তোমাৰ যিটো মথাউৰ ৰিং বান্ধ আছিলে সেইটো ক'ত আছিলে আগত ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আগত আৰু ৰিং বান্ধৰ লগত আৰু এম্বেকমেণ্ট আছিলে তাৰমানে প্ৰথম এটা এম্বেকমেণ্ট ভঙাৰ কাৰণে দ্বিতীয়টো এম্বেকমেণ্ট ভাঙি দিলে মানে এইটো বুঢ়ী দিহিং এখন বহি আৰু 4টা জেগা ইয়াৰ পৰা এখন মুখ হয় নহয় তাৰ পৰা পানীটো বাঢ়ি আহিছে আপোনাক পঠাই বনাই দিম আপোনালোকে চিন্তা কৰিব হালদিবাৰী ENDত লগাই দিব ছাৰ আৰু ছাৰ ফিল্ডখন উঠাই দিলে হৈ যাব ছাৰ আপোনাৰ অৱগত আছে এই অঞ্চলটোৰ বিষয়ে 4 চনত আপুনি আহি বহুত ভাল আপুনি শক্তিশালী কৰি আমাৰ নিৰ্মাণ কৰি দিয়ক আমাৰ কেম্প ক'ত আছে ৰিলিফ পানী গাড়ীখন ওলাই কাপোৰ কানি মোৰ ফালৰ পৰা তুমি ভাল পাই আণ্ডাৰৱেৰ বনিয়া আজি নহ'ব কালি পাৰি